হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আৰু মোৰ বৰ্তমান ভালেই বাৰু, আৰু আশা কৰোঁ আপোনালোকৰো ভাল। আৰু বহু দিনৰ মূৰত ভাবিলোঁ ভিডিঅ' এটা বনাওঁ, আৰু তো ষ্টাৰ্ট কৰিলোঁ আৰু আজি। বেছিকৈ ভিডিঅ' দিয়া নহয় কাৰণ মোৰ ছোৱালীজনী আছে যে, তাই সৰু হৈ আছে, অলপ প্ৰব্লেম হয়। আৰু ময়ো সৰু সুৰা এনেই ৰেচিপি ভিডিঅ' দি থাকোঁ, আৰু তাকো মোৰ ইমান ভাল নহয় মানে মোৰ মোবাইলটো অলপ ভাল নহয়, আৰু মোবাইল এটা ল'ব লাগিব ভাল কেমেৰা কোৱালিটি। বাকী আজি বনাম মই গোটা মগুৰ ৰেচিপি, আৰু তো সেইটোকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। আৰু আশা কৰোঁ চাই থাকিব, আৰু গৰমটো আপোনালোকে কেনেকুৱা পাইছে জনাব। চাই থাকিব তেন্তে। আৰু এইখিনি হৈছে গোটা মগুখিনি ফ্ৰিজত ৰখাৰ কাৰণে একদম শুকাই কটকটীয়া মাৰিলে। আৰু এনেকৈ কুকাৰত চিটি কেইটামান মৰাই দিম, নিমখ হালধি একো দিয়া নাই এতিয়া। এয়া আদা নহৰু আৰু বিলাহীৰ পেষ্ট বনাই ল'ম। বাকী এনেকৈ কাটি লৈছোঁ, আৰু কেঁচা জলকীয়া এনেকুৱাই আছে কাৰণে এনেকুৱাই দিছোঁ আৰু আমাৰ ঘৰত। আৰু বনাব ল'লোহে হয়, পাঁচফোৰণ নাই, দোকান যাব লাগিব সেইকাৰণে। আৰু এয়া টুপুককৈ চাদৰ মেখেলাযোৰ পিন্ধি ল'লোঁ মই, কাৰণ ঘৰৰ বাহিৰলৈ মই চাদৰ মেখেলা পিন্ধিয়ে ওলাওঁ। তো দোকানখন দেখাইছোঁ আপোনালোকক। সৌখন হৈছে দোকানখন, আমাৰ ফ্ৰণ্টতে আছে, আমাৰ খুৰাৰে দোকান হয়। বাকী মোবাইলটো বন্ধ কৰি দিওঁ, আৰু লাজো লাগে আৰু ভালো নালাগে দিয়কচোন। আহিয়ে চাদৰ মেখেলাযোৰ খুলি দিলোঁহি, ইমান গৰম পৰিছে। আৰু এই চাদৰ মেখেলাৰ টপিকটোলৈ আমাৰ মায়ে কৈছে, মানে যোৰহাটৰ মায়ে, আমি বোলে তোক আৰু দাদাক বোলে চাদৰ মেখেলা পিন্ধিয়েই ডাঙৰ কৰিলোঁ বোলে, তহঁতিহে বোলে বেছি দেখাওঁ বোলে। সেইটো কথা নহয়, আৰু নোৱাৰি আৰু মানে ইমান গৰম। আৰু মই ঘৰতহে পিন্ধোঁ বাৰু, বাহিৰা মানে কোনোবা ডাঙৰ মানুহ আহিলে নিপিন্ধোঁ, চাদৰ মেখেলাযোৰ টুপুককৈ পিন্ধি লওঁ। আমাৰ বেটীক দেখাইছোঁ ৰ'ব, তাইক ইমান উৎপাত কৰি আছে। ইমান চিঞৰে নেকি? ইমান কোনে চিঞৰে? এইটো আমাৰ ফ্লিপকাৰ্টত গাৰু এটাৰ অৰ্ডাৰ দিছিলোঁ, তাইলৈ সৰুৱে হৈছে। আৰু ইয়াতে আছে কেইটামান সৰিয়হ, তাইলৈ যেন তেন হৈছেগৈ। আৰু তেনেকৈ কোনে চিঞৰে? তুমি দুন্দুৰি ছোৱালী? খং উঠিছে তাই। এইটো ধুন ধুন গাওঁ, এইটোত শুবা, এইটোত শুবা। হা, চুলি ওলাইছে আৰু ন? হা, আমনি লাগিছে, আমনি লাগিছে। হা, আমাৰ এতিয়া হৈছে 29 তাৰিখে 3 মাহ হৈ গ'ল, এতিয়া 4 মাহত ভৰি দিলে। আৰু চুলিকোছা কাটি দিব লাগে বুলি কয় যে প্ৰথম চুলিটো, সেইকাৰণে দেউতাকে কাটি দিলে, কাটি মানে একদম খুৰাই দিলে আৰু ন, হয়নি? আমনি লাগিছে তোমাৰ? ল'ব লাগিব। আৰু এইখিনি হুইচেল মৰাৰ পিছত দেখিবলৈ বেয়া লাগিছে। আৰু এয়া মই মিঠাতেলত বনোৱা নাই, ঘিত বনাম। তাৰকাটো ঘিত মাৰিলে এনেও ভাল লাগে। আৰু বাকী দিছোঁ শুকান জলকীয়া 2টা, আৰু ডালচেনি অকণমান, আৰু এটা লং দিম। আৰু এয়া অলপ পাঁচফোৰণ, যিটো মই দোকানৰ পৰা আনিব গৈছিলোঁ। এয়া অলপ ধনিয়া পাউডাৰ, আৰু অলপ গৰম মছলা, আৰু ৰেড চিলি। আৰু ইয়াতে এতিয়া বিলাহী পেষ্টখিনি দি দিম। এয়া আৰু এইখিনি মানে পানীটো বাহিৰ হৈ ঘি ওলোৱালৈকে অলপ ভাজিব লাগে আৰু মানে। বাকী ইয়াতে এতিয়া মই মগুখিনি দি দিম। এয়া আৰু সোৱাদ অনুসৰি নিমখ হালধি, আৰু এয়া চাওক, এতিয়া পনীয়া হৈ গ'ল। বাকী ইয়াতে মই নৰসিংহ পাত অলপ দি দিছোঁ, খাবলৈ ভাল হয় আৰু নৰসিংহ পাতটো দি দিলে। আৰু এয়া ৰেডি হৈয়ে গ'ল। আৰু ইয়াতে এতিয়া অলপ ঘি দিম। এয়া মানে এইটোৰ টেষ্টটো বেলেগ হয় আৰু খাবলৈ। তো আজিৰ ৰেচিপি হৈয়ে গ'ল, আৰু ৰেডি হৈ গ'ল, খোৱাতহে বল আৰু এতিয়া।
আৰু এটা আইটেম বনালোঁ এইটো পনীৰ আলু বিলাহী আৰু স্কোৱাছ এইটো আৰু এনেই আৰু নৰ্মেল আৰু আজিৰ আইটেম এই দুবিধেই মন গ'লে পাপৰ ভাজিম আৰু হেল্ল' আৰু সেইফালে মোৰ খানা বনাই হৈ গ'ল আৰু দেখিছেনে ঘামি জামি অৱস্থা নাই মোৰ আৰু খানা বনাই হৈ গ'ল যেতিয়া ভাবিছোঁ গাটো ধুই দিওঁগৈ আৰু ভিডিঅ'টো তেন্তে আজি সামৰোঁ তেন্তে যদি চাই ভাল পালে তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু সকলো ভালে থাকক আজিলৈ তেন্তে সামৰোঁ বাই বাই